ৰিপৰ্ট আৰু ৰিকুইজিশ্যনৰ বলি হ'বৰ কাৰণে এৰি দিব নোৱাৰো কালি পুলিচৰ লগত মাৰপিট লাগিছে মানুহৰ পুলিচৰ কাম নেকি বানপানীত এফেক্ট হোৱা মানুহৰ গাত হাত তোলা এটো চাইলক কালি লেঙা কৰোৱাত মানুহৰ লগত পুলিচৰ হাতাহাতি হৈছে জাস্ট ফৰ সাম কিলোগ্ৰাম অফ ৰাইচ এটো কোনো তো দৰকাৰী কথা নহয় হ'ব পাৰে কোনবা মানুহে আউট অফ ইমোশন আউট অফ দ্যাট কোনোবা এৰিয়াত মানুহে অলপমান জানে যে অকনমান আমি এগ্ৰেছিভ নহলে আমাৰ মানুহে গাঁওবুঢ়া ৰিপৰ্ট লব অল গাঁওবুঢ়াজ আৰ অলসো নট ফেয়াৰ তিনিজন চাৰিজন সিলেক্টেড ক্যান্ডিডেট আহে তাৰ পৰা এজনক সিলেক্ট কৰে গাঁৱৰ মানুহে তিনিটা গ্ৰুপ হয় তিনিজন গাঁওবুঢ়াৰ কাৰণে যিজনে এজনক গাঁওবুঢ়া হোৱাৰ ক্ষেত্ৰত সাপোৰ্ট নকৰে সেই মানুহজনে বাকি মানুহবিলাকৰ নাম ৰিকুইজিশ্যনত দিব নোখোজে ইনিশিয়াল 1 or 2 years মানুহৰ মূৰত এইটো থাকে যে মোক ই গাঁওবুঢ়াহঁতে সাপোৰ্ট কৰা নাছিলে সো আমাৰ এডমিনিষ্ট্ৰেচন শুড নট বি হোষ্টেজ অফ গাঁওবুঢ়া এণ্ড অল মই যদি দৰঙৰ ডিসি হলুৱেতেন মই জানো এই কুৰুৱাৰ মথাউৰিটো ভাঙিব মই তাতে আগৰ পৰা উড হেভ লোডেড ৰাইস যাতে কোনো ৰিপৰ্টৰ কথাই নাহে মই গৈ আহাৰ পিছতো আপোনালোকে কথাবোৰ নুবুজে একদম মানুহৰ ইমান বাবে মই তাতকৈ এজন চিফ মিনিষ্টাৰে কি কম যে দুই হাত খুলি দিয়ক ইয়াতকৈতে একো ক'ব নোৱাৰো আৰু আপোনালোকে এইবোৰ নকৰে মানুহে ভাবে যে সৰকাৰে টকা দিয়া নাই দিল্লীয়ে টকা দিয়া নাই দিসপুৰে টকা দিয়া নাই all these wrong message you people created in the field একদম ডিসি দৰং and his team আপোনাৰ তাত ইৰিগেশ্যনৰ অফিচাৰ আছে এডুকেশ্যনৰ অফিচাৰ আছে ফ্লাড কন্ট্ৰোলৰ অফিচাৰ আছে আপোনাৰ তাত নাই বুলি দেয়াৰ ইজ এ নট লেছ দেন 5 to 400 grade 2 and grade 1 officers are there সবকে পঞ্চায়ত ভগাই দিয়ক why you should be only dependent on circle officer sir বেলেগ ডিপাৰ্টমেন্টৰ মান দিছো স্যাৰ আমি অলৰেডি ৰিপৰ্টৰ নাম আৰু মই শুনিবই নালাগে তো নেক্সট আপ টু 25th or 26th মানুহক দিয়ক তাৰ পিছত কি হ'ব বলে কোনোবাই 2 কেজি বেছিকৈ চাউল খালে ইমানে কমপ্লেইন so government will absorb that যদি flood control relief material nahe will give it from SOPD will absorb that আমাৰটো প্ৰবলেম হোৱা নাই দিয়া মানুহজনৰটো প্ৰবলেম হোৱা নাই আপোনালোকৰ বিলুৱা মানুহজনৰ কিয় প্ৰবলেম বিয়া পাতিছো মই দৰা পাৰ্টি আহিব মোৰ ঘৰত মই 50 কেজি পোলাও বনাই থৈ দিছো বিলুৱা মানুহ